আপোনাৰ লাজ নালাগে এইবোৰ কথা সুধিব না আপোনাৰ এইটো জয়ছোৱালৰ নহয় জানো জয়ছোৱালৰ পৰিবাৰক সুধিব সেন্দুৰ লৈ নে নকৰে তাৰপিছত ক'ব মই ক'লো না আপুনি এইবিলাক কথা নুসুধিব DY চেনেলক কোনো উত্তৰ দিব মোৰ ইচ্ছা নাই লাজ নালাগে মোৰ পত্নীৰ সেন্দুৰলৈকে গৈছে আপুনি এইবিলাক কথা চৰ্চা নহয় এইটো হ'ল জয়ছোৱালৰ ভায়েক এটা ৰেজিষ্টাৰ টেলছুট আরে রেজিস্টার টেলছু মই কলো নহয় মোক কলো নহয় রেজিস্টার টেলছু মই চৰ্চা কি আপোনাৰ লাজ নালাগে যে মোৰ পত্নীয়ে সেন্দুৰ লোৱা নোলোৱালৈকে গৈছে আপুনি এইটো সুধিছে আপুনি কংগ্ৰেছে মই কলো আপোনাক মই উত্তৰ দিব এইকাৰণে নোখোজো আপোনালোকৰ লগত মই ৰিজাল্ট দিয়াৰ পিছত কথা পাতিম এতিয়া লষ্টত গৈ প্ৰপাৰ্টি বাদ দি সেন্দুৰত ধৰিলেগৈ এইটো লাজ নালাগে ইমান কেইটা জাৰ্নেলিষ্ট থাকোঁতে কোনেওতো এইটো প্ৰশ্ন কৰা নাই কোনোবাই কৰিছে নেকি এইটো কি চেনেল কোনোবাই কৰিছে জয়ছোৱালে মোক একো কৰিব নোৱাৰে অ বাবা সংবাদ মাধ্যমে ইহঁতেতো মেইন জয়ন্ত বৰুৱাৰ DYটো মেইন গোটেই দুনিয়াক পইচা খুজি পেলাই ব্লেকমেইল কৰি আছে দুনিয়া ভৰক যোনে নিদিয়ে তাৰ কথা বেয়াকৈ লিখে মোৰ হাতত কিমান প্ৰমাণ আছে আজিৰ পৰা 3 মাহ আগতে জয়ছোৱাল মোৰ অফিচত আহিছিল কিয় আহিছিলে সংবাদ পত্ৰৰ মালিক মোৰ অফিচত কি কাম থাকে সুধিব মালিকক আপোনাৰ যোৱা কালিৰ পৰা আৰু ঘোৰ তীব্ৰতা পাইছে যোৱা কালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে 53,000 কোটি টকাৰ মালিকনি হ'ল অতদিনে আমি ভাবি আছিলো যে মাটিহে মালিকনি মাটি খাইটিহে হৈ আছে এবাৰ আকৌ নহয় এবাৰ টকা খাইটিও হৈ ওলালে গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ ইয়াত আৰু তেওঁৰ টকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব গতিকে গুৰুৰ কথাইতো মানিব গুৰুৰ যিটো শিক্ষা যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে ইয়াত ছাত্ৰ এখন বিদ্যালয়তে পঢ়িব মুখ্যমন্ত্ৰী সংবাদমেল পাতি পেলাই এই যে কালি কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰই যি অভিযোগ আনিছিল সেয়া ভুৱা বুলি আখ্যা দিছে তথ্য দিছে আৰু পৱন খেৰাক পেৰা বনাই দিম বুলিও কৈছে এক মন্তব্য কৰিছে কি ক'ব মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে লুই বাজাৰ কেলেংকাৰী হওক হাওড়া কেলেংকাৰী হওক এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানে হওক তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো তেওঁ চাফাইটো গাবই চব কথাই এনেকৈ কয় সেই কথাবোৰতো সঁচা তেওঁ জেললৈ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মাই এইটো আপোনালোকেতো জানে ঘৰত যেতিয়া ঘূৰি যাওঁ ল'ৰা ছোৱালী ঘৈণীয়েক তিনিটাই কান্দি থাকে তথাপিও আপুনি মানসিকভাৱে কিন্তু ভাগি পৰা নাই কাৰণ মই যুঁজিবই আহিছো সেইকাৰণে এইবিলাক প্ৰশ্ন সোধাৰ আগতে আপোনালোকে বিবেকবিলাকক সুধি ল'ব যে মুখ্যমন্ত্ৰীক এইবিলাক প্ৰশ্ন সোধাটো উচিত নে অনুচিত হ'ব অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিবা এটা অভিযোগ উঠিলে সদায় মানহানিৰ গোচৰ দিম বুলি কয় এনেকৈ মানহানি দি থকাতকৈ তেওঁলোকৰ ঘৰতে কোৰ্ট এখন কৰি ল'লে ভাল হ'ব নেকি তেওঁলোকৰ ওপৰত থকা প্ৰত্যেকটো গোচৰ প্ৰত্যেকটো বিষয় অভিযোগ নিজে তথ্য সহকাৰে খণ্ডন কৰিব নোৱাৰে যুক্তি সহকাৰে খণ্ডন নকৰে চবকে ভয় দিয়ে পুলিচ লগাম এৰেষ্ট কৰিম নহ'লে বা মানহানিৰ গোচৰ দিম জেলত ভৰাম এইটো মই ভাবোঁ যে এটা অগণতান্ত্ৰিক পৰম্পৰা এইটো বেয়া কথা হৈছে প্ৰথম কথা মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খন আপোনাৰ পাছপোৰ্ট আছে আৰু 3খন যদি পাছপোৰ্ট থাকে তাৰমানে তাৰ নাগৰিকত্ব আছে তাৰ স্পেচিয়েল ভিজা লাভ কৰিছে তাৰ অৰ্থটোৱে হ'ল যে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আচলতে ভাৰতীয় নাগৰিক হ'বৰ যোগ্য নহয় তেওঁক ভাৰতীয় নাগৰিকত্ব বাতিল কৰিব লাগে আইন অনুসৰি কাৰণ একাধিক ৰাষ্ট্ৰত কেতিয়াও তেওঁৰ নাগৰিকত্ব থাকিব নোৱাৰে গতিকে তেওঁৰ নাগৰিকত্ব বাতিল কৰিব লাগে আৰু এই জালিয়াতিৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেলত দিয়াৰ ব্যৱস্থা কৰিব লাগে 1 নম্বৰ 2 নম্বৰ কথা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠা অভিযোগবিলাক ইমান গুৰুতৰ যে অকল মানহানিৰ গোচৰ ধৰিম
এইটোৰে কেতিয়াও ৰিপ্লাই হ'ব নোৱাৰে। সেইকাৰণে এই গোটেই বিষয়টো তদন্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে আৰু CBIৰ জৰিয়তে তদন্ত কৰি হিমন্ত বিশ্ব শৰ্মাৰ ক'ত ক'ত এনেকুৱা সম্পত্তি আছে, সঁচাকে 52,000 কোটি টকাৰ ইনভেষ্টমেণ্ট তেওঁৰ আছে নেকি, কোম্পানীৰ যেতিয়া তথ্য আছে নিশ্চয় থাকিব লাগিব, নহ'লেতো কৰিব নোৱাৰে। গতিকে অতি সোনকালে এই বিষয়টো তদন্ত কৰিবৰ কাৰণে CBIক দিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে। এই দুটাই হ'ল এই সময়ত আমাৰ দাবী। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰক আৰু CBI তদন্ত কৰক। বিজেপিয়ে কিন্তু আমাক ভয় খাইছে। কেলে ভয় খাইছে না, এতিয়া ইয়াতে মিছা অপচাৰ কৰি ফুৰিছে কি যদি তহঁতে যদি জয়ন্ত খানক ভোট দিয় তেতিয়াহ'লে তহঁতৰ অৰুণোদয় কাটি দিম আৰু হেৰি কাটি দিম বুলি কৈছে, এইবিলাক ৰেচন কাৰ্ড জব কাৰ্ড বোলে কাটি দিব। আমি কৈছো যে আৰু কৈছে যে এইটো যদি ভোট দিবলৈ যায় আমুকাই ভোট দিব যায় তেতিয়া দেখিম যে এইটো বোলে হেৰি কিবা জয়ন্ত খানক ভোট দিছে, তেতিয়া লগে লগে তাৰ বোলে অৰুণোদয় কাটি দিব, CC কেমেৰা লগাই দিব কৈছে। তেতিয়া মই কালি ঘূৰি পেলাই গৈছো ইয়াত কোনো CC কেমেৰা নাথাকে, যদি CC কেমেৰা থাকে আমি সোধাই নেও। আপোনালোকে দেখিছেই নহয় আজি অলপ আগতে আমাৰ এই অঞ্চলটোত বিজেপিয়ে মহিলাসকলক আহিবলৈ নিদিওঁ বুলি আগবিতা দিছিলে আৰু এতিয়া গোটেই শিল ঢোল ভাঙি ইমানেই হ'ল মানুহ, আমি ভবাতকৈ অধিক হ'ল। সেইকাৰণে আমি নিশ্চিত এইবাৰ ৰঙানদী সমষ্টিটো আমাৰ জয়ন্ত খান ডাঙৰীয়া দেৱে বিপুল ভোটত জয় কৰিব, যিহেতু ইয়াত হেমন্ত বিশ্ব শৰ্মাই ভয় খাইছে ৰঙানদী সমষ্টিটোক লৈ আৰু সেইকাৰণে তেওঁলোকে ফুলবাৰী হেন জেগাত জয়ন্ত খান হাৰি ভাল পাই বুলি কৈছে। আমি এবাৰ দেখাই দিম যে ভাৰতীয় জাতীয় কংগ্ৰেছে জয়ন্ত খান ডাঙৰীয়া দেৱক আমি 20-30 হাজাৰ ভোটত আমি জয়লাভ কৰি আগবঢ়াই লৈ যাম। প্ৰথমতে ভিডিঅ'টো চাই লওক। কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব? কোন হয়? আৰু বাপেকে মাটিও দখল কৰে, গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব, ইয়াত আইন আছে। 3 বছৰ হিমন্ত মামাৰ 10 বছৰৰ ৰাজনীতিৰ ভেটি কপাই দিছে এজনী জীয়েকৰ বয়সৰ ছোৱালী কুংকি চৌধুৰী। গতিকে সকলোৱে কুংকি চৌধুৰীক ছাপোৰ্ট কৰিব। কুংকি চৌধুৰীয়েতো বাপেক মাকে গৰুৰ মাংস খায়, মই বুজিলো তেওঁ অপেনলি ছাপোৰ্ট কৰিব, আমি অপেনলি বিৰোধিতা কৰিম। যি ঘৰত অসমত সত্ৰাধিকাৰ আছে, অসমত কামাখ্যা মন্দিৰ আছে, অসমত বটদ্ৰৱা থান আছে, এই অসমত গৰুৰ মাংস খাব দিম আমি? মই মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আৰু এইবাৰ খুনকি চৌধুৰী গৰুৰ মাংস খাব দিম নেকি? কোনো গৰুৰ মাংস খোৱা বাপেক মাকক তেওঁ যদি কয় দেউতা মা মোৰ নহয়, মই তেওঁৰ লগত আছো। তেওঁ কওক যে মোৰ দেউতা মাই গৰুৰ মাংস খাই, মই এজন সনাতনী হিন্দু, মই দেউতা মাক ডিজন কৰিছো। কালিৰ পৰা কি কৈ আছে যে মোৰ ককা দেউতাই সংবিধানত চহী কৰিছিল, সেইখন সংবিধানতেতো লিখা আছে গৰুৰ মাংস খাব নালাগে বুলি। ককাকৰ কথাটোতো মানিব লাগে। খুনকি চৌধুৰী ইলেকশ্যন জিকে নিজিকে বাদ দিয়ক, ৰাইজক ক'ব লাগে দেউতা মাক মই এৰি দিলো, গৰুৰ মাংস খোৱা পাৰ্টিৰ লগত আমি নাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? গৰুৰ মাংসক আমি পূজা কৰো, কোনজন সত্ৰাধিকাৰে তেওঁক ভোট দিব? অসমত মাজুলী আছে, কামাখ্যা মন্দিৰ আছে, বটদ্ৰৱা থান আছে। ইলেকশ্যনৰ পিছত কেটেল প্ৰিভেনশ্যন এক্টত দেউতাক মাকৰ ওপৰত মই একশ্যন লৈ আছো। বাকী চব মই মানিম, গৰুৰ মাংস খোৱা মই নামানো। এইটো কোন হয়? কি বাহাদুৰি দেখাই আছে? আমি কি হিন্দু মানুহবোৰ মৰি গলো? অসমত কামাখ্যা মন্দিৰৰ তলত এতিয়া গৰুৰ মাংস হ'ব, মাজুলীৰ তলত গৰুৰ মাংস হ'ব, বটদ্ৰৱাত গৰুৰ মাংস হ'ব। কি কথা কয় এইবিলাক? লুৰিণজ্যোতি গগৈয়ে ক্ষমা খুজিব লাগে। আজি হিন্দু মানুহক অপমান কৰি আছে, বাৰে বাৰে কয় ছোৱালীক টাৰ্গেট কৰিছে। আৰে মই পৃথিৱীক টাৰ্গেট কৰিম যদি গৰুৰ মাংস খায়। মই পৃথিৱীক টাৰ্গেট কৰিম, গৰুৰ মাংস নহব। ঈদত
ঈদত ধুবুৰীত গৰুৰ মাংস অনাৰ কাৰণে মই শ্বুট এণ্ড চাইট অৰ্ডাৰ দিছিলো আৰু আজিকালি মুছলিম মানুহেও মোৰ কথাত গৰুৰ মাংস জেগাত মহৰ মাংস খায় কি বাহাদুৰি দেখুৱাই আছে এইবিলাক যোনে ছচিয়েল মিডিয়াত গৰুৰ মাংস খোৱাক ছাপোৰ্ট কৰি আছে নহয় তেওঁলোকক মই কৈছো কামাখ্যাক অপমান নকৰিব শংকৰদেৱক অপমান নকৰিব বটদ্ৰৱাক অপমান নকৰিব মাজুলীক অপমান নকৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি টক্কৰ ল'ব লাগে ল'ব ময়ো এঘৰি যুঁজিম অসমত এনেকে গৰুৰ মাংস খুৱাই দাঁতেদি গৰুৰ মাংস কামুৰি ইনষ্টাগ্ৰাম দিয়া নচলিব ইয়াত আইন আছে 3 বছৰ জেল হয় কোন এইটো ওলালে চৌধুৰী গোটেই হিন্দু মানুহক অপমান কৰিব কোন হয় আৰু বাপেকে মাটিও দখল কৰে মোৰ সমষ্টিতে ইউনিভাৰ্চিটি আছে তেওঁৰ বাপেকে মাটিও দখল কৰি কেইদিনমান আগতে মাৰপিট কৰিছে এইবিলাক বেকগ্ৰাউণ্ড নাজানাকৈ এনেই সমৰ্থন কৰিব নালাগে আৰে জেনজি ওলাইছে জেনজিয়ে গৰু খায় নেকি মোক এইবিলাক নকবাই গৰুৰ মাংস খোৱাৰ কথা শুনিলে একদম এনেকে হৈ যায় অকলে লাগি আছো অকলে কুংকি চৌধুৰীৰ পইচা আছিল কাৰণে ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ পৰা পঢ়ি আহিছে কিন্তু আমাৰ নিচিনা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়িব নোৱাৰে আহক এইটো বস্তুটো অকণমান ডিকোড কৰোঁ যে কুংকিয়ে নিজৰ পইচাৰ কাৰণে লণ্ডন স্কুল অফ ইকনমিক্সত যাই পাইছে নেকি নমস্কাৰ মোৰ নাম কুণাল দা আমি সকলোৱে ভাবি লওঁ যে ভাৰতৰ ভিতৰত পইচা দি পেলাই এডমিশ্যন ল'ব পাৰি কাৰণে চবতে পাৰি বুলি পেলাই লণ্ডনতো পাৰি বুলি পেলাই যোনখন কলেজত তাই পঢ়ি আহিছে UCL বুলি পেলাই ইউনিভাৰ্চিটি কলেজ লণ্ডনখন ৱৰ্ল্ডৰ ৰেংকিঙৰ ভিতৰত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰেংকিঙৰ ভিতৰত টপ 10ত আহে টপ 10ত সেইখন ওৱান অফ দ্য মষ্ট প্ৰেষ্টিজিয়াছ ইউনিভাৰ্চিটিজ অফ লণ্ডন তাতে কোনো ধৰণৰ মেনেজমেণ্ট কথা নাই মানে আপুনি কৰোৰ টকা দলিয়াই দিয়ক সিহঁতে আপোনাক এডমিশ্যন নিদিয়ে আপোনাক এডমিশ্যন হ'ব অন দ্য বেচিছ অফ IELTS এইটো এক্সাম হ'ল য'ত আপোনাৰ ইংলিছ লেংগুৱেজটো আপুনি বহুত ভালকৈ ক'ব পাৰিব লাগিব এইটো সৰু ৰিকুৱাৰমেণ্ট এইটো একদম বেছিক তাৰ ওপৰত আপোনালোকৰ পাৰ্চেণ্টেজ ভাল থাকিব লাগিব 10, 12 গ্ৰেজুৱেশ্যন চবতে আপোনালোকৰ ভাল পাৰ্চেণ্টেজ থাকিব লাগিব লগতে আপোনালোকে ভাবে নেকি যে অকল গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ ভাল আছে কাৰণে আপুনি এপ্লাই কৰি দিম আমি পাই যাম আপোনালোকে ৰিচাৰ্চ কৰিব লাগিব ৰিচাৰ্চ মানে এটা পাৰ্টিকুলাৰ ছাবজেক্ট যোনটো আপুনি পঢ়িব বিচাৰিছে সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ বিষয়ে আপোনালোকে বেচেলাৰ্ছতে ৰিচাৰ্চ কৰা ষ্টাৰ্ট দিব লাগিব তেতিয়াহে মাষ্টাৰ্ছত সেইটো প্ৰগ্ৰেমত যাই পাব আপোনালোকে তাৰে প্ৰফেচৰক দেখাব লাগিব যে মই এইখিনি ৰিচাৰ্চ কৰিছোঁ এইটো ছাবজেক্টৰ ওপৰত আৰু মই আপোনাৰ লগত কৰিলে আৰু ৰিচাৰ্চটো আগবঢ়াব পাৰিম তেতিয়াহে লণ্ডনৰ পৰা আপোনালোকক মাতিব যে আহা তোমালোকে ইমানখিনি ভেলুৱেবল এছেট এটা হয় যে তোমালোকক আমি তোমাৰ দৰকাৰ আছে আমাক এনেই যদি মোৰ নিচিনা ল'ৰা এটাই বোলে এপ্লাই কৰিছোঁ আমাক কি দি দিব নেকি আল্টু ফাল্টু মানুহ এটাক বোলে ভাবে অসমীয়া জীয়ৰী এজনীয়ে লণ্ডনত পঢ়ি পেলাই তাতে প্লেচমেণ্ট নলৈ পেলাই তাতে পইচা কমোৱাৰ ধান্দা নকৰি পেলাই অসমত আহি পেলাই অসমৰ বেটাৰমেণ্টৰ কাৰণে অসমখন ভাল কৰাৰ বাবে পলিটিক্স এখন খেলি আছে বা তাই যুঁজ এখন দি আছে কিন্তু আমি তাইক ছাপোৰ্ট কৰিব দি পেলাই তাইক স্ক্ৰুটিনাইজ কৰি আছো যে লণ্ডনত পঢ়ি আছে কাৰণে পইচা থকাৰ কাৰণে লণ্ডনত পঢ়ি আছে ভাই আমিও পঢ়িব পাৰিলো হয় লণ্ডনত যদিহে আমাৰ সিমানখিনি মাথা থাকিলে হয় মেৰিট থাকিলে হয় তহঁতেও পাৰিলি হয় আৰু তহঁতে ভাবি আছে যে পইচা থাকিলেতো লণ্ডন যাম স্কলাৰশ্বিপ ইমান মাখা এভেইলেবল আছে যে আমি লণ্ডনত যাই পঢ়িব পাৰোঁ ইভেন এডুকেশ্যন লোনছ এক্সিষ্ট কৰে আমাৰ IIMৰ নিচিনা ইনষ্টিটিউটত চবেই এডুকেশ্যন লোন লৈ কিনে পঢ়ে প্লেচমেণ্টৰ পিছত লোনটো পে' কৰে সেনেকুৱা বহুত অপৰচুনিটি আছে আমাৰ মাথা নাই কাৰণে আমি যাব পৰা নাই কোনোবাৰ মাথা আছে যদি তাতে যাই পঢ়ি আহি কিনে অসমত সেইটো ইমপ্লিমেণ্ট কৰিব খুজিছে সেইটোত আমি ভাল পাব লাগে আমি চাবাচি ক্লেপছ দিব লাগে আমি তাইক বেয়াকৈ কোৱাৰ কোনো হাক নাই কুংকিবা তোমাৰ কাৰণে এটা কথা আছে যে লাগি যোৱা যিমান পাৰা চেষ্টা কৰা কাৰো কথা নুশুনিবা কাৰণ তুমি যিখিনি কাম কৰি আছা হয়তো ভাৰতৰ বহুত কম মানুহে কৰিব মই যদি আজি লণ্ডনত পালোঁ হয় পঢ়িব যাব তাতে বোলে প্লেচমেণ্ট পালোঁ হয় কোম্পানীত চাকৰি পালোঁ হয় মই অসমত ঘূৰি নাহিলোঁ হয় নট বিকজ মই অসমখন বেয়া পাওঁ কাৰণ লণ্ডনখন বেছি ভাল জেগা হয় তাতে অপৰচুনিটিজ বেছি আছে তাতে আপোনাক ৰাস্তাত ওলাই গ'লে কোনোবাই মাৰি দিব নোৱাৰে তাতে পুলিচ প্ৰশাসন আছে চব বস্তু ৰাস্তা ভাল আছে হস্পিটেল এখনত যাবকে আপোনালোকে চিনাকি নালাগে তাতে চৰকাৰী হস্পিটেল এখনতো ভাল ট্ৰিটমেণ্ট হৈ যায় সেয়েহে আশা কৰিলোঁ যাতে আমি কুংকিক ভোট দিওঁ কুংকিক জয়যুক্ত কৰোঁ নহ'লে এই হিন্দু মুছলিম পলিটিক্সৰ মাজতে আমি ফাঁচি ল'ম ধন্যবাদ আজিকালি এইখিনি জয় শশী দাস ডাঙৰীয়াৰ বিজয় সুনিশ্চিত ৰহা সমষ্টিটো মোৰ ঘৰ ৰহাৰ মই বিধায়ক আছিলোঁ গতিকে ইয়াৰ পালছ অলপ হ'লেও মই জানো আমাৰ বিজয় 100% কনফাৰ্ম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলো মানুহে অসমৰ আবাল বৃদ্ধ জনতা সকলো মানুহে দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে গতিকে মই কনফিডেণ্ট মই দৃঢ় বিশ্বাসী শশী দাস ডাঙৰীয়া জিকিব মধ্য অসমৰ গোটেই কেইটা চিট জিকিব আমাৰ য'ত আমি যিকেইটা হাৰিম আপোনালোকে জানি
য'ত আমি আছিলো যোৱাবাৰ জিকিছিলো গোটেইকেইটাতে জিকিম আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব ৰহাত দিয়াৰ পাছত দক্ষিণ পাটত এখন সভা আছে তালৈকে গৈ আছো থেংক ইউ